আপোনাৰ কেইবছৰ হ'ল আজি? মোৰ 31 হ'ল, 32 সোমাম আৰু। 32ত সোমাব। 31 হোৱালৈকে আপোনাৰ কেইটা গাৰ্লফ্ৰেণ্ড আহিল আৰু কেইটা গাৰ্লফ্ৰেণ্ড গ'ল? মোৰ মানে এণ্ট্ৰি কৰা নাই, যদি কোনো বহি নাই, কেইটা আছে কেইটা গৈছে। মানে বহুত আছে। গম নাপাওঁ আৰু চব গ'লে হ'ল। হোৱাট ইজ চেনি? চেনি ময়ে হয়। তো বন্ধুসকল মই এতিয়া আহি পাইছোঁ হাউলিত। তো হাউলি এতিয়া মই আছোঁ, আপোনালোকক মই দেখাই আছোঁ। এইখন হৈছে হাউলিৰ গেট আৰু এইখন হৈছে হাউলিৰ ষ্টাইল বজাৰ। মই ষ্টাইল বজাৰৰ সন্মুখত আছোঁ। তো বহুত দিনৰ এটা অপেক্ষা আছিল, আজি 14 নৱেম্বৰ তাৰিখটো। তো আজি ফাইনেলি আহি পালোঁ। মানে বাৰ্থডে আছে আমাৰ ইউটিউবৰ ফ্ৰেণ্ডৰ একজনৰ, তো তাতে আহিছোঁ। তো ইউটিউবৰে চিনাকি, তো তাতে আহিছোঁ। তো আপোনালোকে চাব মোৰ ভিডিঅ'টো কাৰ বাৰ্থডে আছে, কি আছে। তো আপোনালোক মই গোটেইখিনি দেখাম। তো মোৰ ভিডিঅ'টো আপোনালোকে সকলোকে চাই থাকিব। ফাইনেলি ইয়াতে আহি পাইছোঁ হাউলিত। এখন ৰেষ্টুৰেণ্টত আহিছোঁ, আপোনালোকৰ ৰেষ্টুৰেণ্টখন দেখাই আছোঁ, আপোনালোকে চাই ল'ব। এইখনে হৈছে এইখন ৰেষ্টুৰেণ্ট, ৰেষ্টুৰেণ্ট। ইয়াৰ ভিতৰতে আমাৰ আজি পাৰ্টিটো হ'ব, যিটো কাম আছে মানে বাৰ্থডে পাৰ্টি আছিলে, এইটোতে হ'ব। আপোনালোকে চাই থাকিব। খবৰ বহুত দিনৰ মূৰত না? কিমান দিন? মিনিমাম 1 বছৰ। প্ৰায় 1.5 বছৰ দিছিল না? একদম আৰু হাউলিত মোৰ আজি ফাৰ্ষ্ট টাইম, বহুত জেগা গ'লোঁ। হাউলিত আজি প্ৰথম আহিলোঁ, প্ৰথম আহিয়ে প্ৰথম মই ৰাতিপুৱা ভাল লাগে। ৰাতিপুৱা কৈছিলে চাই কিন্তু মই এটা ফোন কৰিছোঁ জানা। এতিয়া মই ভাবোঁ যে মই কাম কৰি আছোঁ, চাওঁ কি হয়। যায় না তাতে যোৱা। Happy birthday to you. Happy birthday to you. Happy birthday dear Patu. Happy birthday to you. আগতে যাৰ মানে কাম কৰিব লাগে। মেকআপ দি আছে। আৰু এইটো সৰু এটা কেক আছে আমাৰ তৰফৰ পৰা। ঠিকে লগে কালিৰ পৰাই লৈছোঁ আৰু আমাৰ যদি কিবা সৰু ডাঙৰ কিবা হয় আমাৰ ভিডিঅ'ত লিংক দিয়া থাকিব আৰু নামটো দিয়া থাকিব, তাৰে পৰা এক্সচেঞ্জ কৰিলে। কেনে আজি আপোনালোকে আহিছে, তোমালোকে আহিছা, তো বহুত ভাল লাগিছে। মই ভাবিছিলোঁ তো 20-25 জন আহিব, তো 4-5 জন তথাপিতো বহুত ভাল লাগিছে। যিখিনি মনীষা বাৰ অসুখ হৈ আছে, আজি মই 3-4 মাহ আগতে কৈছোঁ। একদম মনীষা বাৰ অসুখ। আমিও যোৱাকালি 3-4:30 বৰপেটাৰ প্ৰগ্ৰাম শেষ কৰিছোঁ। তো আমি উভতি যোৱা নাই ঘৰলৈকে, যিহেতু তোমাৰ বাৰ্থডে আজি। একদম ইণ্টাৰভিউটো শুৰু কৰি দিয়া। আপোনাৰ কেইবছৰ হ'ল আজি? মোৰ 31 হ'ল, 32 সোমাম আৰু। 32ত সোমাব। 31 হোৱালৈকে আপোনাৰ কেইটা গাৰ্লফ্ৰেণ্ড আহিল আৰু কেইটা গাৰ্লফ্ৰেণ্ড গ'ল? মোৰ মানে এণ্ট্ৰি কৰা নাই, যদি কোনো বহি নাই, কেইটা আছে কেইটা গৈছে। মানে বহুত আছে। গম নাপাওঁ আৰু চব গ'লে হ'ল। হোৱাট ইজ চেনি? চেনি ময়ে হয়। ঠিক আছে, চেনিটো আপোনাৰ হয়। তো আপোনাৰ চেনি মই এতিয়া বুলি ভাবোঁ। একদম এতিয়া তেওঁৰ কোনো নাই। ভেকেঞ্চি পূৰা ভেকেঞ্চি। আপোনালোকে যদি কণ্টেক্ট কৰিব লাগে আমাৰ চেনেলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু তাতে তাৰে মাজত লটাৰী হ'ব। লটাৰী যোনে ভালকৈ লটাৰীত নাম উঠিব তেওঁলোকে নিতুলৰ পাৰ্থৰ অৰ্ধাংগিনী হ'ব পাৰিব। আজিলৈকে চাই থাকিব বৰ্ষাবাজ ইউটিউব চেনেল। থেংক ইউ। আৰু লগতে মোৰ এটা চেনেল আছে, একদম আপোনাৰ চেনেলৰ নামটো কৈ দিয়ক। একদম লিংকটো ডেছক্ৰিপশ্যনত দি দিম। লগতে আমাৰ ললিতা বাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।
বাইদেউ আপুনি যে এই মানে দুৰ্গা পূজাৰ পৰা লক্ষ্মী পূজা ৰাস পূজা মানে গোটেইকেইটা ইমান প্ৰগ্ৰেম চলি আছে ভাগৰুৱা দেখা হোৱা নাই নহয় ভাগৰুৱা হৈ যাওঁ লগাই দিয়ে আৰু এনাৰ্জি নিজে আহি যায় এটা হেৰি আহি কেনেকুৱা লাগিল হাউলিত? একদম ভাল লাগিছে একচুৱেলি মই হাউলিৰ ৰাস হ'ল মোৰ মই 3 বছৰেই হ'ল মই লাংগিঙতে আছিলোঁ তো হাউলিৰ ৰাস মই সৌভাগ্যটো নাছিলে আগতে চাওঁ কাৰ লগত আহিম কাৰ লগত আহিম ৰাস চোৱাই নাই হাউলি তো হয় ৰাস চাব যাম আমি অলপমান পিছত ভিতৰতে সোমাই যাম আহি বহুত ভাল লাগিছে আৰু আমাৰ ইমান ধুনীয়াকৈ এণ্ট্ৰি হ'ল হয়নে নহয় বাৰ্থডে চ' বহুত ভাল লাগিছে আৰু বাৰ্থডে ৰাস একেলগে ডাবল এনজয়মেণ্ট আৰু আমি একেলগ গোটেইখিনি ইমান প্লেন কৰি সকলোৱে আহিব পৰা নাই মিছো কৰিছোঁ আৰু আমি ফূৰ্তি কৰিবও লাগিব হয়নে নহয় চ' ভাল লাগিছে আৰু কিন্তু এটা কথা আগত পূজা বুলি কোৱা লাগিব কিন্তু লগত চাপৰ্ট এটা লাগিব নহ'লে হেৰালে কিন্তু বিচাৰি পোৱা টান আছে কাৰণ ইমান টাউন আছে টাউনৰ মাজতে কমিটিত যাই কিনে যে এনাউন্স কৰিব তেতিয়াও চান্স নাথাকে কোনাই নাযায় আপুনি এটা চাপৰ্ট আহিব চলি যাবা খালি খাওয়ানোর ব্যস্ত নাকি আহি মারিকে খালি কেক খাওয়ার ব্যস্ত কিন্তু বার্থডে বেলেগর আছে ইয়াতে ঘৰটো পাব তো ফাইনেলি ইয়াৰ পৰা ওলালোঁ যাবলৈ মানে ভালকৈ বিদায় লোৱা নহ'ল পাঠবজাৰ পৰা তাৰপিছত জানবাস্কৰ পৰা কৈ আহিলোঁ কাৰণ আজি বহুত ফুৰিছোঁ ৰুমৰ কাৰণে ইয়াতে ভাবিছিলোঁ থাকি যাম থাকি ৰাতি কিনে পূজা চাম কিন্তু পূজা চোৱা নহ'ল বহুত বেয়া লাগিছে আমি ৰাতি থকাকৈ আহিছিলোঁ কিন্তু মানে ভাবছিলোঁ পূজা চাম ৰাতি পূজা চাই কিনে কালি যাম কিন্তু ইয়াতে বহুত ৰুম বিচাৰিলোঁ ৰুম নাপালোঁ তো এতিয়া যাব ওলাইছোঁ চবকে বিদায় লৈ কিনে বাৰ্থডে চাৰ্থডে চেলিব্ৰেট কৰি কিনে যাব ওলাইছোঁ তো মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পাইছে কমেণ্ট কৰি জনাব যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু শেষত মোৰ চেনেলক ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।